হাই বুলি আকৌ ওলাই দিবি এনেকৈ আকৌ উঠি কেনে বনাই মেলি কবি যে প্ৰথম লাখটা পতা বুলি এই ৰাজি দেখতে অকল এইটো আরে ওরক উঠাব লাগিব হুই দেখছে এই ভালো এই কিছু হাঁহি মুখে শৃংখলা ভিত্তিৰে কৰি যাবৰ কাৰণে আজি বোলে লাখ পতা সকলোকে ভুলখিনি বোলে শুদ্ধখিনি গ্ৰহণ কৰি ভুলখিনি মাফ কৰি ইয়াতে বোলে ৰাইজৰ লগত পৰিপূৰ্ণ নমস্কাৰ কৃষ্ণ হৰি সকলোৰে পৰা আমি ক'ত হয় বিহুকৰ ৰঙালী বিহু ভালকৈ চলিব লাগে হৰি বোলা কিনিলি দিয়ক বুলি কৈ দিয়ে উৰুলি দিয়ক দেখালাম কিবা ক'বা নেকি ৰাজ নাই মোক ক'বলৈ একো নাই মোৰ অকল ৰাতিপুৱা মালকণ নহ'লে মোৰ হৈ যাব বছ আপুনি কিবা ক'ব নেকি মই বৰ ভাল পাইছোঁ প্ৰথম বছৰ ৰঙালী বিহু সন্মিলন আয়োজন কৰা হৈছে গতিকে মই বহুত সুখী হৈছোঁ এই গেছ তোমালোকে কিবা ক'বা নেকি প্ৰথম লাখ উঠা পৰাৰ কাৰণে কিবা ক'বা নেকি কৈ দিয়া দেখাই তোমালোকে এই আমাৰ গাঁৱৰ আমাৰ ডেকা ল'ৰাবিলাক কেনেকুৱা লাগিলে অনুভৱটো কৈ দিবা অনুভৱটো ভাল অঁ এইফালে শুনো সেই খাদ্যখিনি দেখাই দিওঁ খাদ্যখিনি দেখাই দিওঁ যা এই চানাখিনি দেখাই দিবি যা একো নাই যা যা চানাখিনি দেখাই দিবি যা কল আউটা দি দিয়া ভালকৈ দেখাই দে লাখ উঠা পতা প্ৰথম দিন এই